বল আৰু গতি বিষয়ক সূত্ৰসমূহ। বল আৰু গতি বিষয়ক সূত্ৰসমূহৰ বিষয়ে ইয়াৰ আগত মই এটা ভিডিঅ' দিছিলোঁ, তাত অলপ কথা আলোচনা কৰিছিলোঁ। যেনে আমি বলৰ বিষয়ে আলোচনা কৰিছিলোঁ, তাৰপিছত সন্তুলিত আৰু অসন্তুলিত বলৰ কথা আলোচনা কৰিছিলোঁ, ঘৰ্ষণৰ কথাও পাইছিলোঁ তাত। তো এই চেপ্টাৰৰ প্ৰথম ভিডিঅ'টোত আমি সেইখিনি বিষয়ে আলোচনা কৰিছিলোঁ। তো আজি এতিয়া আমি আলোচনা কৰিম গতি বিষয়ক প্ৰথম সূত্ৰ, ফাৰ্ষ্ট ল অফ মোশ্যন। গতি বিষয়ক সূত্ৰ কোনে আগবঢ়াইছিলে জানানে? গতি বিষয়ক সূত্ৰ আগবঢ়াইছিলে ছাৰ আইজাক নিউটনে। সেইকাৰণে ইয়াক নিউটনৰ গতি বিষয়ক সূত্ৰ বুলিও কোৱা হয়। আৰু এই সূত্ৰ তিনিটা আছে, তাৰে এতিয়া আমি প্ৰথমটোৰ বিষয়ে আলোচনা কৰিম। কিতাপখন চোৱা, 116 পেজত কি কৈছে যে হেলনীয়া সমতলত বস্তুৰ গতিৰ নিৰীক্ষণৰ দ্বাৰা গেলিলিওৱে বুজিছিল যে বলৰ অৱৰ্তমানত গতিশীল বস্তুৰ দ্ৰুতি স্থিৰে থাকে। হেলনীয়া সমতল এখনত যেতিয়া বস্তুৰ গতিৰ নিৰীক্ষণ কৰিছিলে, তেতিয়া গেলিলি, শুনিছানৰ নামটো? গেলিলিয়ে কি কৰিছিলে? অনুমান কৰিব পাৰিছিলে বা বুজি পাইছিলে যে বলৰ অৱৰ্তমানত, মানে বল প্ৰয়োগ নকৰালৈকে গতিশীল বস্তু এটাৰ দ্ৰুতি স্থিৰ থাকে। মানে সি একেটা দ্ৰুতিতে বা একেটা স্পীডতে সি গৈ থাকে, যেতিয়ালৈকে আমি তাক বাহিৰৰ পৰা বল প্ৰয়োগ কৰি তাক ৰ'বলৈ বাধ্য নকৰোঁ। তেওঁ লক্ষ্য কৰিছিল যে হেলনীয়া সমতল এখনেদি মাৰ্বল এটা তললৈ বগৰালে তাৰ বেগ বাঢ়ে। ইয়াৰ পিছৰ অধ্যায়ত তোমালোকে শিকিবা যে অসন্তুলিত মধ্যাকৰ্ষণ বলৰ ক্ৰিয়াত হেলনীয়া সমতলেদি মাৰ্বলটো বাগৰি আহি সমতলৰ পাদদেশত এক সুনিৰ্দিষ্ট বেগ আহৰণ কৰে। ইয়াৰ যিটো পিছৰ চেপ্টাৰ আছে, সেই চেপ্টাৰটোত তোমালোকে মধ্যাকৰ্ষণৰ বিষয়ে পাবা। আৰু তাত তোমালোকে কি পাবা বুলি কৈছে যে হেলনীয়া সমতলেদি যেতিয়া মাৰ্বল বুলি নহয়, যিকোনো এটা বস্তু যেতিয়া বাগৰি আহে, তেতিয়া সেই সমতলৰ পাদদেশত কি হয়, মানে সমতল পোৱা আগে আগে কি কৰে, এটা নিৰ্দিষ্ট বেগ আহৰণ কৰি লয়। এতিয়া ইয়াত চিত্ৰত দেখুৱাইছে তেনেকুৱা হেলনীয়া সমতল। কি কৰিছে, ওপৰৰ পৰা যেতিয়া মাৰ্বল এটা এৰি দিছে, সি তাৰ স্পীডটো বা তাৰ দ্ৰুতিটো ক্ৰমান্বয়ে বাঢ়ি আহিছে। এতিয়া যদি হেলনীয়া সমতল দুখন যদি লগ লগাই দিয়া হয়, তেতিয়া কি হ'ব জানানে? মাৰ্বলটো ওপৰৰ পৰা এৰি দিয়াৰ পিছত সি যিটো বেগত আহিছিলে, ইখন হেলনীয়া সমতলেদি সি সিমান ওপৰলৈকে উঠি গুচি যাব, যদি দুইখন হেলনীয়া সমতল একে সমান হেলনীয়া হয়। কিন্তু তলৰ পৰা যেতিয়া ওপৰলৈ উঠে, তেতিয়া তাৰ বেগটো কি হয়, লাহে লাহে কমি যায়। কাৰণ এটা ঘৰ্ষণ বলে আৰু মধ্যাকৰ্ষণ বলে তাৰ ওপৰত ক্ৰিয়া কৰেতো, সেইকাৰণে কি হয়, স্পীডটো কমি যাব লাহে লাহে। কিন্তু 9.5C যিটো চিত্ৰ দেখাইছে, তাত কি কৈছে, মাৰ্বল এটা এখন হেলনীয়া সমতলৰ পৰা তললৈ বাগৰি আহিছে, আহি পেলাই ইখন হেলনীয়া সমতলেদি সমান উচ্চতালৈ উঠি গৈছে। কিন্তু যিমানে হেলনীয়াটো বেছি কৰি গৈ থকা হৈছে, সিমানে কি হৈছে, সিমান ওপৰলৈকে উঠিছে, কিন্তু তাৰ বেগটো কমি কমি আহি আছে। গেলিলিওৱে যুক্তি দৰ্শাইছিল যে যদি মাৰ্বলটো বাওঁফালৰ পৰা এৰি দিয়া হয়, তেন্তে ই তললৈ বাগৰি আহিব আৰু তাক যি উচ্চতাৰ পৰা এৰি দিয়া হৈছিল, সেই উচ্চতালৈ বিপৰীত দিশত উঠি যাব। গেলিলিওৱে কি কৈছিলে যে এখন হেলনীয়া সমতলৰ পৰা যদি তাক আমি মাৰ্বল এটা এৰি দিওঁ, তেতিয়া আমি যিমান ওপৰৰ পৰা তাক আমি এৰি দিছিলোঁ, আনখন হেলনীয়া সমতলত সি সিমান ওপৰলৈকে উঠি যাব বুলি কৈছে। যদি দুইফালৰ হেলনীয়া তল দুখনৰ নতি বা শ্লোপ সমান হয়, তেন্তে মাৰ্বলটোৱে তললৈ বাগৰোতে অতিক্ৰম কৰা দূৰত্ব আৰু ওপৰলৈ উঠোতে অতিক্ৰম কৰা দূৰত্ব সমান হ'ব। যদি সোঁফালৰ হেলনীয়া সমতলখনৰ নতি লাহে লাহে কমাই দিয়া হয়, মানে শ্লোপটো যদি লাহে লাহে কমাই দিয়া হয়, বেছি হেলনীয়া কৰি যোৱা হয়,
কম হেলনীয়া কৰি দিয়া হয়, শ্লোপটো যদি কমাই কমাই যোৱা হয় তেতিয়া কি হ'ব? তেন্তে মাৰ্বলটোৱে ই নামি অহা উচ্চতাৰ সমান নুঠা পৰ্যন্ত অধিক দূৰলৈ গতি কৰি থাকিব। তেতিয়া কি হয়, আনখন হেলনীয়া সমতলৰ পৰা আমি যিমান ওপৰৰ পৰা বলটো বা মাৰ্বলটো এৰিছিলোঁ সিমান দূৰত্ব অতিক্ৰম নকৰালৈকে বা সিমান উচ্চতালৈ নুঠালৈকে মাৰ্বলটো কি হ'ব? গতি কৰি থাকিব। সোঁহাতৰ সমতলখন আনুভূমিক কৰি দিলে, অৰ্থাৎ যদি নতি বা শ্লোপ যদি শূন্য কৰি দিয়া হয়, তেতিয়া মাৰ্বলটোৱে নামি অহা উচ্চতাত উপনীত হ'বলৈ অবিৰতভাৱে গতি কৰি থাকিব। তেতিয়া সেই উচ্চতা পাবলৈকে কি হ'ব? গতি কৰি থাকিব। যদি সেইখন সমতল কৰি পেলোৱা হয় বা তাৰ শ্লোপটো যদি 0 কৰি পেলোৱা হয়, তেনেহ'লে সি কি হ'ব? যিমান উচ্চতালৈ সি উঠিব লাগিছিলে সিমান পৰ্যন্ত নোপোৱা পৰ্যন্ত সি কি হ'ব? গতি কৰিয়ে থাকিব, মানে অবিৰতভাৱে সি গতি কৰি থাকিব। এই ক্ষেত্ৰত মাৰ্বলটোৰ ওপৰত ক্ৰিয়া কৰা অসন্তুলিত বলৰ মান 0। ইয়াৰ পৰা ইয়াকে বুজা যায় যে মাৰ্বলটোৰ গতিৰ পৰিৱৰ্তন কৰিবলৈ অসন্তুলিত বা বাহ্যিক বলৰ প্ৰয়োজন, কিন্তু ইয়াক সুষম গতি বৰ্তাই ৰাখিবলৈ কোনো মুঠ বলৰ প্ৰয়োজন নহয়। বাস্তৱ ক্ষেত্ৰত শূন্য অসন্তুলিত বল পোৱাটো কঠিন। ইয়াৰ কাৰণ হ'ল গতিৰ বিপৰীত দিশে ক্ৰিয়া কৰা ঘৰ্ষণ বল। সেইহেতু মাৰ্বলটো কিছুদূৰ গৈ ৰৈ যায়। মাৰ্বলটো আৰু সমতলখন মিহি কৰি আৰু তলৰ ওপৰৰ ভাগক পিছলক ব্যৱহাৰ কৰি ঘৰ্ষণ বল কমাব পাৰি। বল আৰু গতি বিষয়ে গেলিলিওৱে আগবঢ়োৱা ধাৰণাবোৰৰ ওপৰত নিউটনে বিস্তৃত অধ্যয়ন চলাই বস্তুৰ গতিৰ সৈতে জড়িত 3টা বুনিয়াদী সূত্ৰ আগবঢ়ায়। এতিয়া গেলিলিওৱে যিটো কথা কৈছিলে, কথাখিনি বুজি পাইছে নহয়? যে এখন হেলনীয়া সমতলৰ পৰা যদি কি হয়, মাৰ্বল এটা এৰি দিয়া হয়, তেনেহ'লে সি সমতলৰ পাতদেশত তাৰ স্পীডটো বা দ্ৰুতিটো বাঢ়ি যায়। আকৌ যদি দুখন হেলনীয়া সমতল যদি একেলগ কৰি লোৱা হয়, তেনেহ'লে ইখন হেলনীয়া সমতলত যিমান ওপৰৰ পৰা বস্তুটো এৰা হৈছিলে সেই তলত পোৱাৰ পিছত আকৌ আনখন সমতলত সিমান ওপৰলৈকে উঠি যায়। যদি 2 নম্বৰখন হেলনীয়া সমতলৰ যদি হেলনীয়াটো কমাই গৈ থকা হয় বা তাৰ যদি নতিটো কমাই কমাই গৈ থকা হয়, তেনেহ'লে কি হয়, সি সিমান উচ্চতা নোপোৱা পৰ্যন্ত সি গতি কৰি থাকিব। আৰু যদি নতিটো একদম 0 কৰি দিয়া হয় বা একদম সমতল কৰি পেলোৱা হয়, তেনেহ'লে সি কি হ'ব? অবিৰতভাৱে গতি কৰিব বুলি গেলিলিওৱে ভাবিছিল। কিন্তু গেলিলিওৱে লগতে এটা কথাও জনা নাছিলে যে মধ্যাকৰ্ষণৰ বিষয়ে গেলিলিওৱে সেইটো সময়ত জনা নাছিলে। কিন্তু মধ্যাকৰ্ষণ আৰু ঘৰ্ষণ বলৰ কাৰণে কি হয়, মাৰ্বলটো অবিৰতভাৱে গতি কৰি নাথাকিব। কিছুদূৰ যোৱাৰ পিছত সি কি হ'ব? ৰৈ যাব। এতিয়া বল আৰু গতিৰ বিষয়ে গেলিলিওৱে যিখিনি কথা কৈছিলে, যিটো ধাৰণা আগবঢ়াইছিলে, সেই ধাৰণাটোৰ ওপৰত কি কৰিছিলে? নিউটনে 3টা গতি বিষয়ক সূত্ৰ আগবঢ়াইছিলে। আৰু এই সূত্ৰকেইটাকে কি হয়? নিউটনৰ গতি বিষয়ক সূত্ৰ বা নিউটনছ ল অফ মোশ্যন বুলি কোৱা হয়। এতিয়া তাৰে প্ৰথমটো সূত্ৰ কি চোৱা। গতি বিষয়ক প্ৰথম সূত্ৰ এনেধৰণৰ: প্ৰযুক্ত বলে অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ বাধ্য নকৰা পৰ্যন্ত বস্তু এটা স্থিতিশীল অথবা সৰল ৰেখাইদি সুষম গতিৰে গতিশীল হৈ থাকিব। বা অন্য অৰ্থত আমি এনেকৈও ক'ব পাৰোঁ যে সকলো বস্তুৱে নিজৰ নিজৰ গতিৰ অৱস্থাৰ পৰিৱৰ্তনৰ বিৰোধিতা কৰে। বলৰ অৱৰ্তমানত বস্তুৰ স্থিতিশীল অথবা একে বেগেৰে গতি কৰি থকাৰ প্ৰৱণতাক জড়তা বুলি কোৱা হয়। সেইবাবে গতি বিষয়ক প্ৰথম সূত্ৰটোক জড়তাৰ সূত্ৰ বুলিও কোৱা হয়। তোমালোকে গতি বিষয়ক প্ৰথম সূত্ৰটো এনেধৰণে লিখিবা যে বাহ্যিক অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত স্থিতিশীল বস্তু এটা স্থিতিশীল অৱস্থাতেই থাকে আৰু গতিশীল বস্তু এটা একে বেগত একে দিশত গতি কৰি থাকিব। বুজি পালা নহয় কি ক'লোঁ? যে বাহ্যিক অসন্তুলিত বলে, মানে বাহিৰৰ পৰা বল প্ৰয়োগ নকৰালৈকে, বাহ্যিক অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত স্থিতিশীল বস্তু এটা স্থিতিশীল অৱস্থাত থাকে আৰু গতিশীল বস্তু এটা একে বেগত একে দিশত গতি কৰি থাকিব। সেইটোৱে হ'ল নিউটনৰ প্ৰথম গতি বিষয়ক সূত্ৰ। আৰু এই সূত্ৰটোকে জড়তাৰ সূত্ৰ বুলি কোৱা হয়।
কি কাৰণে কোৱা হয়? কাৰণ বলৰ অৱৰ্তমানত বস্তুৰ স্থিতিশীল বা একে বেগেৰে গতি কৰি থকা যিটো প্ৰৱণতা সেইটোক জড়তা বুলি কয়। আৰু নিউটনৰ প্ৰথম সূত্ৰটো সেই তেনেকুৱাই যে বাহিৰৰ পৰা বল প্ৰয়োগ নকৰালৈকে ৰৈ থকা বস্তু ৰৈ থাকে, গৈ থকা বস্তু এটা একে বেগত একে দিশত গৈ থাকে। গতিকে নিউটনৰ প্ৰথম গতিসূত্ৰটোক জড়তাৰ সূত্ৰ বুলি কোৱা হয়। আৰু এই কথাটো মনত ৰাখিবা, কাৰণ এই প্ৰশ্নটো আহে যে এনেকৈ আহিব প্ৰশ্নটো যে নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰটো লিখা আৰু ইয়াক কিয় জড়তাৰ সূত্ৰ বুলি কোৱা হয়। দুইটা প্ৰশ্ন জইন লগাই পেলাই দিয়ে, নতুবা কেতিয়াবা এটা এটাকৈও দিয়ে, কিন্তু অহাটো আহেই। খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। তাৰপিছত চোৱা, মটৰ গাড়ীৰে কৰা ভ্ৰমণত আমি আহৰণ কৰা কিছুমান অভিজ্ঞতা জড়তাৰ সূত্ৰৰ আধাৰত ব্যাখ্যা কৰিব পাৰোঁ। আমি গাড়ী এখনত ক'ৰবালৈ যাত্ৰা কৰিলে বা ক'ৰবাত ভ্ৰমণত গ'লে আমি কিছুমান অভিজ্ঞতা পাওঁ, আৰু সেই অভিজ্ঞতাখিনি আমি কি হয় জড়তাৰ সূত্ৰৰ সহায়েৰে আমি তাক ব্যাখ্যা কৰিব পাৰোঁ। কেনেকৈ পাৰোঁ বা কি কি অভিজ্ঞতা চোৱা। চালকে ব্ৰেক প্ৰয়োগ কৰি গাড়ীখন নৰখোৱা পৰ্যন্ত আমি গাড়ীখনৰ আসনৰ সাপেক্ষে স্থিতিশীল হৈ থাকোঁ। ব্ৰেক প্ৰয়োগ কৰিলে গাড়ীখনৰ গতি কমি আহে, কিন্তু গতি জড়তাৰ বাবে আমাৰ শৰীৰে পূৰ্বৰ গতিশীল অৱস্থাতে থাকিব বিচাৰে। সেইকাৰণে কি হয়, হঠাৎ ব্ৰেক প্ৰয়োগ কৰিলে সন্মুখৰ ফলকত খুন্দা মাৰি গাড়ীৰ আৰোহী আঘাতপ্ৰাপ্ত হোৱাৰ শংকা থাকে। এতিয়া যেতিয়া চালক এজনে গাড়ী এখন চলাই গৈ আছে, যিকোনো মটৰ গাড়ীয়ে হওক, বাছেই হওক, যিয়ে হওক, তোমাৰ বাছ এখনতে মই তোমালোকক এটা অভিজ্ঞতাৰ কথা কৈছোঁ। বাছ এখনত তোমালোক গৈ আছা, বাছখন যেতিয়া গতিশীল অৱস্থাত থাকিব তেতিয়া সেই বাছখনৰ লগতে কি হয় তোমাৰ শৰীৰটো গতিশীল অৱস্থাতে থাকে। কিন্তু হঠাৎ যেতিয়া চালকজনে ব্ৰেক প্ৰয়োগ কৰে, ব্ৰেক প্ৰয়োগ কৰাৰ লগালগ কি হয়, গাড়ীখনৰ গতিশীল অৱস্থাটো স্থিতিশীল অৱস্থালৈ গুচি আহে, কিন্তু তোমাৰ শৰীৰটো হঠাৎ স্থিতিশীল অৱস্থা পাব নিবিচাৰে। শৰীৰটোৱে কি হয় গতিশীল অৱস্থাতে থাকিব বিচাৰে। সেইকাৰণে কি হ'ল, অকস্মাতে ব্ৰেক মাৰি দিলে আমি কি হয় আগলৈ হাউলি যাওঁ, আৰু কেতিয়াবা আঘাতপ্ৰাপ্ত হোৱাৰ শংকা থাকে বুলি কৈছে। আঘাতপ্ৰাপ্ত হয়ো কেতিয়াবা, সতৰ্ক হৈ নগ'লে খুন্দা খাই যোৱা হয় বা সৰি পৰা হয়। এনেবোৰ দুৰ্ঘটনাৰ ৰোধ কৰিবলৈ সুৰক্ষা পেটি বান্ধৰ ব্যৱহাৰ কৰা হয়। গাড়ীত যে ছিট বেল্ট দিয়ে যে, ছিট বেল্ট সেইকাৰণে লগাব লাগে। সুৰক্ষা পেটিয়ে আমাৰ শৰীৰত বল প্ৰয়োগ কৰি শৰীৰৰ সন্মুখলৈ হোৱা গতি মন্থৰ কৰে। আমি বাছ এখনত থিয় হৈ থকা অৱস্থাত বাছখনে আকস্মিকভাৱে গতি আৰম্ভ কৰিলে এটা বিপৰীত অভিজ্ঞতা হয়। এতিয়া তুমি বাছখনত চলি থকা অৱস্থাৰ অভিজ্ঞতাটো পালা। এতিয়া ধৰা বাছ এখন ৰৈ আছে, তুমি বাছখনত উঠিলা, বাছখনত তুমিও থিয় হৈ আছা, হঠাৎ বাছখনে যাবলৈ আৰম্ভ কৰিলে, তেতিয়া কি হয় চোৱা। বাছখন যেতিয়া স্থিতিশীল অৱস্থাত আছিলে তেতিয়া কি হয়, আমাৰ শৰীৰটো বাছখনৰ লগতে স্থিতিশীল অৱস্থাতে থাকে। কিন্তু যেতিয়া বাছখন হঠাৎ যাবলৈ আৰম্ভ কৰে তেতিয়া বাছখনৰ লগত কি হয়, আমাৰ বাছখনৰ লগত সংলগ্ন হৈ থকা আমাৰ ভৰি দুটাও বাছখনৰ লগতে গতিশীল অৱস্থাপ্ৰাপ্ত হৈ যায়, কিন্তু আমাৰ শৰীৰৰ যিটো ওপৰ অংশ, সেই ওপৰ অংশটো কি হয় স্থিতিশীল অৱস্থাতেই থাকিব বিচাৰে, মানে গতি জড়তাৰ বিৰুদ্ধাচৰণ কৰে। সেই স্থিতিশীল অৱস্থাত থাকিব বিচৰাৰ কাৰণে কি হয়, আমি পিছলৈ হাউলি যাওঁ। কেতিয়াবা চাগে পাইছা এনেকুৱা অভিজ্ঞতা। গতিকে সেইটোকে কৈছে। এই প্ৰশ্ন আহে দেই, এইটোৰ ওপৰত আছেই প্ৰশ্নাৱলীতে আছে, পাবাই তোমালোকে। গতিকে কি হ'ল, গাড়ী এখন গৈ থকা গাড়ী এখনৰ হঠাৎ ব্ৰেক প্ৰয়োগ কৰিলে আমি আগলৈ হাউলি যাওঁ, আৰু ৰৈ থকা গাড়ী এখনে হঠাৎ যাত্ৰা আৰম্ভ কৰিলে আমি পিছলৈ হাউলি যাওঁ। কেলৈ যাওঁ সেইটো তোমালোকে এতিয়া পালা, মই ক'লোঁ। যদি কিবা বুজি নোপোৱা তেনেহ'লে সুধিবা মোক। তাৰপিছত চোৱা, মটৰ গাড়ী এখনে বক্ৰ পথত তীব্ৰ বেগেৰে ঘূৰিলে আমি একাষলৈ ঠেল খাওঁ। টাৰ্ণিং লৈ যে কি হয়, আমি যোনটো দিশত টাৰ্ণিং লৈ আমি সেই দিশটোত আমি কি হয় আমাৰ গাটো হাউলি গুচি যায়। জড়তাৰ সূত্ৰৰ আধাৰত ইয়াৰো ব্যাখ্যা দিব পাৰি। আমি সৰলৰৈখিক গতিৰ ধাৰাবাহিকতা ৰক্ষা কৰিব বিচাৰোঁ। গাড়ীৰ গতিৰ দিশ সলনি কৰিবলৈ ইঞ্জিনে অসন্তুলিত বল এটা প্ৰয়োগ কৰিলে আমি আমাৰ শৰীৰৰ জড়তাৰ বাবে বহি থকা আসনৰ একাষলৈ পিছলিবলৈ ধৰোঁ। অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত বস্তুৰ স্থিতিশীল অৱস্থা বৰ্তি থকাৰ সত্যতা তলত দিয়া ক্ৰিয়াকলাপটোৰ জৰিয়তে প্ৰতিপন্ন কৰিব পাৰি। এটা ক্ৰিয়াকলাপ দিছে, এই ক্ৰিয়াকলাপটোতো কৰি চালে গম পোৱা যাব। এখন ক্ৰেমৰ কথা কৈছে, আৰু ক্ৰেমটো তোমালোকে চবেই খেলিছাই। ক্ৰেমত কি হয়, গুটিত ষ্ট্ৰাইকাৰটোৱে যেতিয়া গুটিত
খুন্দা মৰা হয় তেতিয়া গুটিবোৰে কি হয় গতি কৰে আৰু তাক আমি কি হয় বেলেগ বেলেগ ধৰণে গতি কৰাব পাৰোঁ এতিয়া এইটো বুজি পালা তাৰপিছত চোৱা জড়তা আৰু ভৰ ওপৰত দিয়া উদাহৰণ আৰু ক্ৰিয়াকলাপবোৰে ইয়াকে বুজায় যে বস্তুৱে তাৰ গতিৰ অৱস্থাৰ পৰিৱৰ্তনত বাধা দিয়ে আমি এতিয়ালৈকে যিখিনি কথা আলোচনা কৰিলোঁ তাৰ পৰা আমি কি গম পালোঁ যে বস্তু এটাই তাৰ গতিৰ অৱস্থাৰ পৰিৱৰ্তনক বাধা দিয়ে ৰৈ থকা বস্তু এটা ৰৈ থাকিব বিচাৰে আৰু গতিশীল বস্তু এটা কি হয় গতি কৰি থাকিব বিচাৰে বস্তুৰ এই ধৰ্মক জড়তা বুলি কোৱা হয় সকলো বস্তুৰে জড়তা সমান নে এটা সকলো বস্তুৰে আকৌ জড়তা সমান নহয় বস্তু এটা ভৰ যিমানে বৃদ্ধি পাব তাৰ জড়তাও সিমানে বৃদ্ধি পায় বা আমি সিম্পলকৈ ক'বলৈ গ'লে কি হয় জড়তা আৰু ভৰ দুইটা বস্তু সমানুপাতিক সকলো বস্তুৰে জড়তা সমান নে আমি জানো যে কিতাপেৰে ভৰা বাকচ এটাতকৈ খালী বাকচ এটা ঠেলিবলৈ সহজ একেদৰে ফুটবল এটা ভৰিৰে গোৰ মাৰিলে সি উৰি যায় কিন্তু একে আকাৰৰ শিল এটা সমান জোৰেৰে গোৰ মাৰিলে সি লৰচৰ নকৰে বৰং এনে কৰিলে আমি ভৰিত আঘাতপ্ৰাপ্তহে হওঁ ঠিক তেনেকৈ ক্ৰিয়াকলাপ 9.2 এটা দিছে মুদ্ৰা এটা গিলাচত ভৰোৱা কাগজ এখিলাৰ ওপৰত এটা যদি আমি এটকীয়া বা দুটকীয়া মুদ্ৰা এটা থৈ পেলাই যদি আমি কাগজখন আঙুলিৰে এনেকৈ ঠেলি দিওঁ তেনেহ'লে মুদ্ৰাটো কি হয় গিলাচত সোমাই যোৱা দেখুৱাইছে কিন্তু এটা এটকীয়া বা দুটকীয়া মুদ্ৰা এটা আৰু 5 টকীয়া মুদ্ৰা দুইটাৰে জড়তা আকৌ বেলেগ বেলেগ হ'ব 5 টকীয়া মুদ্ৰাটোৰ পৰিৱৰ্তে এটকীয়া মুদ্ৰা এটা ব্যৱহাৰ কৰিলে কাৰ্যকলাপটো সম্পাদন কৰিবলৈ কম মানুহৰ বলৰ প্ৰয়োজন হয় 5 টকীয়া মুদ্ৰা এটা গিলাচত ভৰাবলৈ আমি যিমান জোৰত কাগজখন আঙুলিৰে টুকুৰিয়াব লাগিব এটকীয়া বা দুটকীয়া মুদ্ৰা এটা তাতকৈ কম বল প্ৰয়োগ কৰিব লাগিব ঠিক তেনেকৈ ঠেলাগাড়ী এখনত যথেষ্ট ডাঙৰ বেগ প্ৰদান কৰিবলৈ সক্ষম হোৱা বল এটাই ৰেলগাড়ী এখন বেগৰ পৰিৱৰ্তন কৰাবলৈ অক্ষম আমি ঠেলাগাড়ী এখন খুব জোৰেৰে ঠেলি লৈ গৈছোঁ কিন্তু সেই একে বল যদি আমি ৰেলগাড়ী এখনৰ ওপৰত প্ৰয়োগ কৰোঁ আমি ৰেলগাড়ীখন লৰচৰ কৰিব পাৰিম জানো নিশ্চয় নোৱাৰোঁ কি কাৰণে নোৱাৰোঁ যে ঠেলাগাড়ীখনতকৈ ৰেলগাড়ীখনত অৱস্থা পৰিৱৰ্তনৰ প্ৰতি প্ৰৱণতা যথেষ্ট কম আৰু সেইকাৰণে আমি ক'ব পাৰোঁ যে ৰেলগাড়ী এখনৰ জড়তা ঠেলাগাড়ী এখনতকৈ বেছি গতিকে ইয়াৰ পৰা আমি এটা কথাই গম পালোঁ যে বেছি ভৰযুক্ত বা গধুৰ বস্তুৰ জড়তা বেছি গতিকে জড়তা ভৰ যিমানে বস্তু এটাৰ বৃদ্ধি পাব তাৰ জড়তাও সিমানেই বৃদ্ধি পায় সংখ্যাগতভাৱে বস্তু এটাৰ ভৰেই হৈছে ইয়াৰ জড়তাৰ মাপ গতিকে জড়তা কিহেৰে জোখা হয় বুলি সুধিলে তোমালোকে উত্তৰ দিব লাগিব কি যে বস্তুটোৰ ভৰে কাৰণ বস্তু এটা ভৰৰ মাপটোৱে হ'ল বস্তু এটাৰ জড়তাৰ মাপ ভৰ আৰু জড়তা সম্বন্ধ আমি তলত দিয়াৰ দৰে দিব পাৰোঁ এই বস্তুটো তোমালোকে আণ্ডাৰলাইন কৰিবা কি দিছে যে জড়তা হৈছে স্থিতিশীল বা গতিশীল অৱস্থাৰ পৰিৱৰ্তনক বাধা দিয়াৰ স্বাভাৱিক প্ৰৱণতা আৰু ভৰেই হৈছে জড়তাৰ মাপ গতিকে জড়তা কি যে জড়তা হ'ল স্থিতিশীল বা গতিশীল অৱস্থাৰ পৰিৱৰ্তনক বাধা দিয়াৰ এটা প্ৰৱণতা আৰু ভৰ হৈছে জড়তাৰ মাপ সেই কথাটো মনত ৰাখিবা তাৰপিছত প্ৰশ্নকেইটা কৰিবা বা প্ৰশ্নকেইটা মই নিজে চাই দিম দিয়া খালি এই কথাখিনি তোমালোকে বুজি পালা নাই ক'বা